Hello guys, মই এতিয়া বৰ্তমান আছো এই ব্লাষ্টিং জেগাত আৰু ইয়াতে হ'ব ব্লাষ্টিং আৰু আপোনালোক সকলোকে মোৰ দীপক নাৰাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক এইটো চাওক মানে কেনেকৈ ব্লাষ্টিং হ'ব আৰু কেনেকৈ কানেকশ্যন কৰা আছে আৰু ইয়াত চাওক ইয়াৰ ভিতৰত ভৰাই থোৱা আছে বম আৰু ইয়াত এনেকৈ বহুত আছে 48টা আছে 48টা এইপাৰে বহুত এই গোটেই পাহাৰটো আজি গিৰাই দিব আৰু এফালে সব ৱায়াৰ কানেকশ্যন কৰি থোৱা আছে তো আপোনালোকক দেখুৱাই থাকিম আজি কি হ'ব নাজানো পাহাৰ গিৰাই দিব একদম এইটো টাইট হ'ব লাগে দেই নিয়মটো মই আগত এইটো কি বুলি কৈছিলে হা এইটো কি কৈছিলে এইটো আমি इंजीनियरिंग का सामान प्रैक्टिकली करके आए लादी थे ना এইটো হৈছে লাদি এইটো আছে पटेक्स क्या बोलेगा हाथ फुट नहीं मारे এইটো আছে ইডি इलेक्ट्रॉनिक डिटेक्टिव जब ब्लास्टिंग जब दिखाने के लिए आएगा जब आपका माल डैमेज आएगा वो लोग ऐसा हम लोग ऐसा टाइट नहीं करते हैं उसको मैं आपको मीनिंग बता देगा हाँ हम लोग टाइट क्यों करते हैं एक्चुअली टाइट हो जो भी हो ये जो ना ये जो आपका ये गाठी होना है ओनली गाठी हैवी गाठी होना है ठीक है ना ये इसको टाइट क्यों नहीं करता इंजीनियरिंग ना जैसे पत्थर है ये धार है ना आप खींच देगा अगर ये सामने निकल जाएगा तो आपका बारूद बाहर आ जाएगा तो आपका ये होल नहीं फटेगा तो इंजीनियरिंग प्रैक्टिकल से हम बोल रहे हैं लेकिन हम लोग टाइट करता है क्योंकि हम लोग तो खुद हम लोग हेल्पर करके सिखाए ना लेकिन आप सही बोला है मेरा दिमाग में भी टाइट करता है लेकिन इंजीनियरिंग का दिमाग में हम काम नहीं करते हैं এইটো ৱাৰটো পচি গৈছে ইয়াতে ইয়াৰ ভিতৰত আছে মালটো দেই ইয়াৰ পৰা আৰম্ভ কৰি তালৈকে এতিয়া এইটো চাই লওক কেনেকুৱা আছিলে পিছত কেনেকুৱা হ'ব It is a bomb. 2.78K. ইয়াতে এতিয়া ৱায়াৰ সব ফিটিং কৰা হৈ আছে আৰু এতিয়া ৱায়াৰ ফিটিং কৰাৰ পিছত বম ফুটাই দিয়া হ'ব এইটো মাল চাল লৈ গৈছে আৰু বেটেৰী চেটেৰী পালে পুৰা ফিটিং কৰি আছে হে গাইজ চাওক মই এতিয়া পাহাৰৰ ওপৰত আছোঁ আৰু পাহাৰৰ তলত চাওক এইটো পুৰা ড্ৰোন শ্বটৰ নিচিনা এইটো কেমেৰাত ভালকৈ অহা নাই কিন্তু পুৰা চকুৰে দেখি আছোঁ ড্ৰোন শ্বট মই পুৰা লাইভ দেখি আছোঁ একদম এইটো চাওক কিমান ডাঙৰ পাহাৰ আৰু ইয়াৰ তলত চাওক আৰু এতিয়া ব্লাষ্টিং হ'ব এই পাহাৰটো এইটো গোটেই 3 মিটাৰমান কঢ়ি আহিব তাৰপিছত চাই থাকিব আৰু ইয়াত এতিয়া চেক কৰি আছে ৱাৰ কৰবাত ছিগিছে নেকি বা ৱাৰকেইটা ঠিক আছে না এতিয়া ইয়াৰে টেষ্ট কৰা আছে আৰু ইয়াত চব কৰি মেলি তাৰপিছত বমটো ফুটোৱা হ'ব আপোনালোকে ভিডিঅ'টো চাই থাকক এইটো হৈছে মেচিন মানে এই বস্তুটো এই যিটো বস্তু এইটো মানে পাহাৰটো ফুটা কৰি দিয়ে ফুটা কৰি তাত বম চম গোটেইকেইটা ভৰাই দিয়ে এইটো হৈছে মেচিন এনেকুৱা বম আৱাজ দিয়ে বাপৰে আৰু ৱাৰটোৱে তাৰ পৰা ইয়ালৈকে কানেকশ্যন কৰা আছে ইয়াৰ পৰা আৰু অলপ দূৰত যাব এতিয়া সময় হৈ গ'ল বম ফুটোৱাৰ টাইম বম কৰিব এতিয়া বুঢ়া কাম হৈ গ'ল এতিয়া চব হৈ গ'ল এতিয়া পগলেন গাড়ী আহি কিনে ৰাস্তা চাফা কৰিব নহ'লে গাড়ী অহা যোৱা কৰিব দিগদাৰ হ'ব এতিয়া ভিডিঅ'টো ইমানতে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ